Hello guys. আমি বিয়া খাবলৈ যাবলৈ ওলাইছো আৰু একাৰণে ভিডিওটো এতিয়া ষ্টাৰ্ট কৰি লৈছো আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্যটি ভিডিওলে এজনী লাকি বেটি আৰু এতিয়া আমি গৈ থাকো বিয়ালে বুলি একদম কুলা কাপোৰ পিন্ধি ওলাইছো মই আজি কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব এই সৰু ল'ৰা লগত যাবলৈ বিয়া দেবলা বেটি বলা বুমনদা আছে চল বুমনি বাটা আছে হেজন হাই বুলি কৈ দিয়ক আকৌ হাই হেফালে আমাৰ বেটা আৰু টিকলা হাই হেফালে হাই কেলে কৈছা পলিথিনলৈকে মিলি গৈছে মানে গিফ্টৰ পলিথিনলৈকে তেতিয়াহ'লে আমি গৈ থাকোঁ বিয়াত যদি কিবা দেখাব পাৰোঁ দেখাম মই মানুহৰ আগত ভিডিঅ' কৰি থাকিবলৈ অকণমান বেয়া পাওঁ চবেই ভালো নাপায় ভিডিঅ' কৰি থাকিলে সেইকাৰণে যদি সুবিধা হয় তেতিয়াহ'লে আপোনালোকক বিয়া ঘৰত দেখাম অকণমান আৰু এইটো চা পোৱালি মই এতিয়া ইয়াক ল'ব লাগিব ভিডিঅ' কৰি নাযাওঁ এতিয়া একেবাৰে বিয়া ঘৰত সুবিধা হ'লে আপোনালোকক লগ পাম আমি বিয়া ঘৰ পাই গ'লোহি এইফালে দেখিছেনে অকণমানি পোৱালিজনীয়ে নাচি আছে ইমান ধুনীয়াকৈ মই দূৰৰ পৰা ভিডিঅ' কৰি আছোঁ অকণমান জুম কৰি আপোনালোকক দেখাম বাৰু বিয়া ঘৰত মানুহ লাহেকৈ আহিবলৈ আৰম্ভ হৈছেহে আমি অকণমান সোনকালে আহিলোঁ যিহেতুকে ওচৰৰ বিয়া সেইকাৰণে এইজনী টিকলিজনী মই মোবাইলটো কেমেৰা কৰিছোঁ যে তাই মানে বিৰাট খং উঠিছে তাই মানে কেমেৰা কৰিবলৈ নিদিয়ে তাইক চুবলৈও নিদিয়ে ইমান মৰম লগা অকণমানি পোৱালিজনী সেইকাৰণে অকণমান ভিডিঅ' কৰি আপোনালোকক দেখালোঁ আৰু কি দেখিব পাৰোঁ চাওঁচোন আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে তেতিয়া গোটেইখিনি দেখিব সেই টিকলি এইফালে আৰু এজনী টিকলি নাচিছে দেখিছেনে তাই নচাতকৈ বেছি কাপোৰতহে আৰু মানে তাইও নাচিছে এইফালে আমাৰ টিকলি লাকি ছোৱালীজনী তাই নাচিবলৈ লাজ কৰিছে মই অকণমান ভিডিঅ' কৰিছিলোঁ লাগি খাইছ আপুনি খাইছা মজা সন্মুখলৈ আছো না বেটাই পিছফালৰ পৰা মানে একদম হেৰি কৰি আছে আজি কি হ'ল জানেনে বিয়া ঘৰত গৈ পেলাই মোৰ কিন্তু বিয়া লাজ লাগিছে বহুতে হয়তো ভালো পায় এনেকৈ কোনোবাই ক'লে ইউটিউবাৰ বুলি ক'লে ভিডিঅ' চাওঁ বুলি ক'লে মোৰ বিৰাট লাজ লাগিছিলে চবৰ আগতে অকণমানি পোৱালিজনী আহি পেলাই তোমাৰ ইউটিউবত ভিডিঅ' চাওঁ নহয় সদায় চাওঁ এনেকৈ কৈছে সি মোৰ মানে অকণমান ভালো লাগিছে ভিডিঅ' চাই বুলি তথাপিতো কিন্তু চব মই চাই আছোঁ ওচৰত কোনোবাই চাই আছে নেকি মোক এনেকৈ কওঁতে শুনিছে নেকি বুলি কিন্তু কোনো নুশুনিলে নেকি ওচৰত চব মানুহে আছিলে চবেই কথাত নিজৰ কথাত ব্যস্ত তাৰ মাজতে পোৱালিজনী আহি পেলাই কৈছেহি আৰু মোৰ ভিডিঅ' চাওঁ বুলি ঘৰত আহি বেটাৰ আগত এতিয়া কৈছোঁ মোক আজি বোলো এনেকৈ ক'লে নহয় বিয়া ঘৰত ই কৈছে তুমি চেলিব্ৰিটি বনি গ'লা তেতিয়াহ'লে চেলিব্ৰিটি বনি গ'লোঁ এতিয়া আৰু মোৰ বেছি সময় নালাগে আৰু হয় নাই পপুলাৰ হ'বলৈ আপোনালোকেতো চেলিব্ৰিটিবোৰকে চাই বেছি ভাল পায় হয় না বেটা এতিয়া আমি চেলিব্ৰিটি হৈছোঁ আৰু লাহে লাহে চেলিব্ৰিটি গৈ পাইছোঁ মই মানে কিবা কিবিখন গৈ পাইছোঁ তাৰপিছতে এতিয়া বিয়া ঘৰৰ পৰা আহি পেলাই ভাবিলোঁ চাহ একাপ খাওঁ কিন্তু আপোনালোকৰ এনেকুৱা হয় নাই বাৰু চাহপাত নাইকিয়া হোৱা চাহ পাতি থৈ আহিলোঁ চাহ বাকো বুলি তাৰপিছতে চাইছোঁ চাহপাত নাই কিবা কিবিখন কৈছোঁ বিয়া ঘৰত বেছিকৈ খাই আহিলোঁ নেকি মই ছাগলী মাংস খালোঁ যে সেইটো কাৰণে কিবা কিবি ওলাই গৈছে মই ছাগলী মাংস এনেই নাখাওঁ ঘিন চিন লাগে কাৰণে নহয় এনেই নাখাওঁ মই কিন্তু আজি বিয়া ঘৰত খাই দিলোঁ ধুনীয়াই বনাইছে বাৰু প্লেট নহয় 3 বাটি খাইছে বাটি তাকো এবাটি 5 মোৰ মুখত গোটেই গুটি উঠিছে ক'বচোন আপোনালোকে কি ঘঁহিলে ভাল হ'ব এইবোৰ সেইখিনি ভাল পাব এনেই মোৰ মুখত গুটি চুটি নাই নুঠে বাৰু কিন্তু এতিয়া কি উঠিছে জানো এইকেইটা জীয়ৰী হৈছোঁ হেনো মই বোলে চাহ খাবলৈ চাহ পাতিলোঁ কিন্তু চাহপাত নাই আকৌ মিষ্টাৰ দোকানলৈ গৈছে কাৰণ আমাৰ গোটেই মাহটোৰ কাৰণে বজাৰ কৰা হয় আৰু এতিয়া মাহৰ লাষ্ট আজি ফাৰ্ষ্ট হ'ল আৰু 1 তাৰিখ হ'ল সেইকাৰণে বস্তুবোৰ নাইকিয়া হৈ গৈছে এটা থাকে এতিয়া দোকানলৈ গৈছে মই চাহ পাতি থৈ দিছোঁ পানী গৰম হৈ আছে চাহপাত আনি পালে আমি চাহ খাম তাৰপিছত আপোনালোকক লগ পাম চাহ
আপোনালোকক আৰু এটা ভিডিঅ' দেখাম দেই এইখিনিতে মই কৈ দিওঁ বেটা মানে বিয়া খাবলৈ যাবলৈ ওলাইছিলে আৰু বিয়া খাবলৈ যাওঁতে সি মানে সাংঘাতিক কাৰ কোট পিন্ধিছিলে আপোনালোকক দেখি কওক ভিডিঅ'টো চালে গম পাব সি গম নোপোৱাকৈ ভিডিঅ'টো কৰা দদাইকে মানে মোৰ মিষ্টাৰে ফটো মাৰোঁ বুলি কৈ পেলাই ইয়াক ভিডিঅ' কৰি থ'লে ই গমেই নাপালে আপোনালোকক সেইটো ভিডিঅ' মই ইয়াতে দি আপোনালোকে হাঁহি চাবচোন বিৰাট হাঁহি উঠিব আপোনালোকক ই মানে আজিকালি এইবোৰ চব লোকৰ কাপোৰ দেখিছে নহয় দদাইকৰ কাপোৰ তালৈ হৈ যায় দেউতা কাপোৰ তালৈ হৈ যায় বাপেকৰ কাপোৰ তালৈ হৈছে এইটো এতিয়া বাপেকৰ পিন্ধি আছে ইমান ডাঙৰ আপোনালোকে ফটোত এনেকৈ অকণমান সৰুৱে দেখে চাগে ওচৰত লগ পালে গম পাব মস্ত মোতকৈ ডাঙৰ সি শকত মানে তেতিয়াহ'লে বেছিকৈ পাবলে নাথাকোঁ ভিডিঅ'টো নহ'লে বহুত দীঘল হৈ যাব একেবাৰে চাহ খাই থাকোঁতে আপোনালোকক লগ পাম পইচা পোৱাকৈ ভিডিঅ' বনাওঁ বেটাও মানে কথাটো তাৰ ভাগো একদম মাইণ্ডত লাগি গ'লগৈ সেই কথাটো যে এতিয়াৰ পৰা মানে মই পইচা পাবলৈ ভিডিঅ' বনাওঁ হয় না বেটা তাক কিবা এটা কিনি দিব লাগিব তেতিয়াহ'লে আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে এইটো দেখাইছোঁ ন আগতে এইটো মিষ্টাৰে অঁকা খুব ধুনীয়াকৈ ড্ৰয়িং কৰিব জানে আজিকালি আমাৰ ধুনু বেটা বহুত ধুনীয়া ড্ৰয়িং কৰিব জানে তেতিয়াহ'লে এতিয়া অকণমান আন্ধাৰ হৈছে মই তললৈ নামি আহিলোঁ এইডোখৰ আমাৰ বাঁহৰ হয় আপোনালোকক মই এদিন হোম টুৰ দেখাম দেই আমাৰ হোম টুৰটো দিম বগাচিগা ঘৰ আপোনালোকে চাবচোন যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব তেতিয়াহে দিম ফিটটো হৈ থাকে ধুনীয়া হৈ থাকে ষ্টং ফুলাটো নাথাকে আপোনালোকৰ আজি এই ভিডিঅ'টো চাই ইমানখিনিলৈকে কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আগলৈকে এনেকৈ ভিডিঅ' চাই যাব আৰু মৰম দিব তেতিয়াহ'লে আৰু আন এটা ব্লগৰ সৈতে আপোনালোকক লগ পাম আজিলৈ বাই বাই এভৰিৱান গুড নাইট